নমস্কাৰ বন্ধুসকল, আমাৰ অসমীয়া বাপতিসাহন বিহু, ভোগালী বিহু সমাগত, মাঘৰ বিহু সমাগত। সকলো অসমীয়া ৰাইজ আমাৰ এই হেপাহৰ ভোগালীক আদৰাক লৈ পূৰ্ণ ব্যস্ততা চলিছে। গতিকে আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো কি বিহুৰ কাৰণে চিৰাটো লাগিবই। বিহুত চিৰা কেনেকৈ খুন্দে সেই বিষয়ে মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আজিকালিতো সকলো কাম মেচিনৰ জৰিয়তে কৰা হয়, ঢেঁকী কোনো নিদিয়া হ'ল। গতিকে মেচিনত চিৰা কেনেকৈ খন্দা হয় আজি মই দেখুৱাবলৈ গৈ আছো। আপোনালোকে ভিডিঅ'টো চাওক, চাই কেনে পালে জনাব নিশ্চয়। গছৰ ডালত ফুলি চৰাইৰ হিয়া ভঙা কান্দোন, মইনা হিয়া ভঙা কান্দোন। গছৰ ডালত ফুলি চৰাইৰ হিয়া ভঙা কান্দোন, মইনা হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু খেতি পথাৰ